লকডাউনত খাদ্য সংকটত শ্ৰমিক উপায় নাপাই বিহবৰৰ পৰা ডিফুলৈ খোজকাঢ়ি আহিল শ্ৰমিক দুদিনত পানী আৰু কল খাই অতিক্ৰম কৰিলে বহু কিলোমিটাৰ পথ টিয়কৰ ৰাইজে শ্ৰমিকক খাদ্য যোগান ধৰাৰ লগতে আৰক্ষীক সমজাই দিয়ে সৰুপথাৰ চুঙাজনত গ্ৰাহক সেৱা কেন্দ্ৰত ব্যাপক ভিৰ ৰেড জোন হিচাপে চিহ্নিত হোৱাৰ পিছতো একাংশই নীতি নিৰ্দেশনা নামানি গ্ৰাহকৰ কেন্দ্ৰত ভিৰ কৰা পৰিলক্ষিত হৈছে লকডাউনৰ বাবে ৰাজ্যত বিভিন্ন স্থানত আবদ্ধ হৈ আছে শ্ৰমিকসকল সোমবাৰে অৰুণাচলৰ পৰা পাহাৰৰ মাজে মাজে খোজকাঢ়ি আহি লখিমপুৰ জিলাৰ ফুলবাৰীত উপস্থিত হল 12 জনকৈ শ্ৰমিক অৱশেষত স্থানীয় যুৱকসকলে দলহাত আৰক্ষীক সমজাই দিয়ে এই 12 শ্ৰমিকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ বিৰুদ্ধে এজন প্ৰাক্তন শিক্ষক নেতাৰ প্ৰতিক্ৰিয়া ৰাজ্যত মুখ্যমন্ত্ৰীসকলৰ সৈতে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বাৰ্তালাপ কৰাৰ সময়তে ভাৰতৰ অৰ্থনৈতিক অৱস্থা বেয়া নহয় বুলি মন্তব্য কৰে আৰু এনে মন্তব্যৰ পিছতে ৰাজ্যৰ এজন প্ৰাক্তন শিক্ষকে উভতি ধৰিলে প্ৰধানমন্ত্ৰী নগাঁও জিলাৰ ৰাঙলু সমবায় সমিতিৰ অন্তৰ্গত ৰাঙলু উৰিয়াত টুবুকি গ্ৰান্টৰ চাউল বিতৰণক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা এজন ৱাৰ্ড মেম্বাৰে অনিয়ম কৰি চাউল কমকৈ দিয়াৰ অভিযোগ উঠিছে সামাজিক ব্যৱধান পাহৰি হতাহতিটো লিপ্ত হয় একাংশ লোক সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰ্ণী ব্ৰহ্মই সোমবাৰে মৰিগাঁও জিলাৰ শিশু গৃহ আৰু বৃদ্ধা আৱাসসমূহ পৰিদৰ্শন কৰে লকডাউনৰ বাবে আৱাসত থকা শিশু আৰু বৃদ্ধাসকলে যাতে খাদ্য সংকটৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে চোকা দৃষ্টি ৰাখিবলৈ জিলা প্ৰশাসনক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে লকডাউনে কাল অমানিশা কঢ়িয়াই আনিলে এটা পৰিয়াললৈ দৰিদ্ৰতাৰ বাবে আত্মহত্যা কৰিলে একমাত্ৰ উপাৰ্জনকাৰী যুৱকে অভয়াপুৰী পিৰাধৰাৰ গোপাল পাল নামৰ এজন যুৱকে আজি পুৱতি নিশা আত্মহত্যা কৰে গোপাল পাল আছিল এজন বাদাম ব্যৱসায়ী পাছত বাদাম বিক্ৰী কৰি 5জনীয়া পৰিয়ালটো পোহপাল দি আছিল মৰিয়নি 62 নং মুলাগাভৰু গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডত চৰকাৰী সাহায্য বিতৰণত ব্যাপক অনিয়ম লকডাউনৰ সময়ত দুখীয়া লোকলৈ আগবঢ়োৱা 1000 টকাৰ সাহায্য পঞ্চায়ত সভানেত্ৰী নয়না বনিয়া আৰু সচিব ফটিক চন্দ্ৰ শইকীয়াই আত্মীয় স্বজনক প্ৰদান কৰাৰ গুৰুত্ব অভিযোগ উঠিছে বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত জালিয়াতি বাক্সা উন্নয়ন খণ্ডৰ অন্তৰ্গত দুমুনি বিচিডিচিৰ অধীনত লক্ষ্মী ৰায় নামৰ মহিলাগৰাকীৰ নামত 2 বছৰ পূৰ্বে আবণ্টন হৈছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰ কিন্তু আজিলৈকে সম্পূৰ্ণ নহল মহিলাগৰাকীৰ গৃহটো